Hello my dear friends and students. আজি মই এই ভিডিওটোত ক্লাস 10 ম্যাথছৰ চ্যাপ্টাৰ 3 এক্সাৰসাইজ 3.5 ৰ কোৱেশ্চন নম্বৰ 3 4 নম্বৰ পাৰ্টটো কৰাম আৰু ছাত্ৰছাত্ৰীসকল তোমালোকে যদি এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি লোৱা আৰু বেল আইকনো দবাই দিয়া যাতে মোৰ নেক্সট ভিডিওটোৰ নটিফিকেশন পাই যোৱা এতিয়া হা কোৱেশ্চনটো ষ্টাৰ্ট কৰো সো প্ৰথমতে কোৱেশ্চনে কি কৈছে প্ৰতিস্থাপন আৰু বজ্ৰগুণন পদ্ধতিৰে তলৰ ৰৈখিক সমীকৰণজোৰৰ সমাধান উলোৱা সো ছাত্ৰছাত্ৰীসকল কোৱেশ্চনে ইয়াতে আমাক কৈছে যে এই তলৰ ৰৈখিক সমীকৰণজোৰ আছে যে ইয়াৰ আমি সমাধান উলিয়াব লাগে দুই ধৰণে এক ধৰণে হৈছে প্ৰতিস্থাপন পদ্ধতি আৰু দ্বিতীয় ধৰণে হৈছে বজ্ৰগুণন পদ্ধতি তেনেহলে আহা ছাত্ৰছাত্ৰীসকল সমীকৰণজোৰক আমি এই দুইটা পদ্ধতিতে কৰো তেনেহলে প্ৰথমতে মই প্ৰতিস্থাপন পদ্ধতিত কৰি আছো গতিকে ইয়াতে এবাৰ লিখি দিও যে প্ৰতিস্থাপন পদ্ধতিত আৰু এই সমীকৰণজোৰক আমি প্ৰতিস্থাপন পদ্ধতিত সমাধান কৰিম গতিকে এই সমীকৰণজোৰক ইয়াতে আকৌ এবাৰ লিখি লও সো ছাত্ৰছাত্ৰীসকল সমীকৰণ দুইটা ইয়াতে আকৌ লিখি লৈছো আৰু প্ৰথম সমীকৰণক মই সমীকৰণ 1 নাম দি দিও আৰু দ্বিতীয় সমীকৰণক মই সমীকৰণ 2 নাম দি দিও এতিয়া ছাত্ৰছাত্ৰীসকল প্ৰতিস্থাপন পদ্ধতি কেনেকুৱা আছিল প্ৰতিস্থাপন পদ্ধতি এনেকুৱা আছিল যে প্ৰথম সমীকৰণৰ পৰা x বা y ৰ ভ্যালু উলাই পেলাই দ্বিতীয় সমীকৰণত বহুৱাই দিলে প্ৰতিস্থাপন হৈ যায় বা দ্বিতীয়ৰ পৰা x বা y ৰ ভ্যালু উলাই নি পেলাই প্ৰথমত বহুৱাই দিলে হৈ যায় তেনে মই ছাত্ৰছাত্ৰীসকল প্ৰথম সমীকৰণৰ পৰা x ৰ ভ্যালু উলাই পেলাই দ্বিতীয় সমীকৰণত বহুৱাম তেনেহলে ইয়াতে এবাৰ লিখি লও যে সমীকৰণ 1 ৰ পৰা কাৰণ মই প্ৰথমটোৰ পৰা x ৰ ভ্যালু উলাই আছো সো ছাত্ৰছাত্ৰীসকল লিখি লৈছো সমীকৰণ 1 ৰ পৰা এতিয়া মই সমীকৰণ 1 টোকে এবাৰ লিখি লও ইয়াতে 5x + 7y = 19 এতিয়া ইয়াৰ পৰা মই x ৰ ভ্যালু উলাই পেলাই সমীকৰণ 2 ত নি বহুৱাম সো আমাৰ x ৰ ভ্যালু লাগে গতিকে মই 5x টো প্ৰথমতে যেনেকুৱা আছে তেনেকুৱা ৰাখো আৰু প্লাসৰ 7y টো হেচিৰত লৈ যাম হেচিৰত অলৰেডি প্লাসৰ 19 আছে আৰু প্লাসৰ 7y হেচিৰত গলে -7y হৈ যাব সো ছাত্ৰছাত্ৰীসকল ইয়াতে এটা কথা মন কৰিবা আগতে প্লাস মাইনাসৰ বস্তুবোৰ পটোৱা হয় লাষ্টতে পূৰণৰ বস্তুবোৰ পটিয়া হয় যেনেকুৱা মই এতিয়া x ৰ লগত 5 টো পূৰণ হৈ আছে এতিয়া পটিয়াম মানে এতিয়া লাষ্ট হৈ গৈছে নহয় হেচিৰত অলৰেডি 19 - 7y আছে আৰু সোৱা x ৰ লগত যেটো 5 পূৰণ হৈ আছিল এটো গৈ প্লাই হৰণ হ'ব এতিয়া এটুক মই সমীকৰণ 3 নাম দি দিও এটা ছাত্ৰছাত্ৰীসকল এটো সমীকৰণ 3 কিয় নাম দিছো মই সোৱা এতিয়া x ৰ ভ্যালু উলাইছে x ৰ ভ্যালু টু y ফৰ্মত উলাইছে যেতিয়া আমি y পাই যাম তেতিয়া এই y ঠাইত আনি y ৰ ভ্যালু বহুৱাম তেতিয়া আমি x ৰ ভ্যালু পাই যাম গতিকে মই সমীকৰণ 3 নাম দি গৈ আছো এতিয়া সোৱা যি হক এটো x ৰ ভ্যালু এতিয়া মই কৈছিলো সমীকৰণ 1 ৰ পৰা x ৰ ভ্যালু উলাই পেলাই সমীকৰণ 2 ত বহুৱাম সো x ৰ ভ্যালু উলাইছে এতিয়া মই সমীকৰণ 2 ত নি পেলাই x ৰ ভ্যালুটো বহুৱাম তেনেহলে ইয়াতে এবাৰ লিখি দিও যে x ৰ মানটো সমীকৰণ 2 ত বহুৱাই পাও সো ছাত্ৰছাত্ৰীসকল লিখি লৈছো x ৰ মান সমীকৰণ 2 ত বহুৱাই পাও এতিয়া এই সমীকৰণ 2 টো ইয়াতে এবাৰ লিখি লও কাৰণ এই সমীকৰণ 2 তে আমি x ৰ মান বহুৱাম সমীকৰণ 2 আছে কি 3x + 2y = 7 এতিয়া ছাত্ৰছাত্ৰীসকল এই সমীকৰণটোত x ৰ ঠাইত এই x ৰ ভ্যালুটো বহুৱাম তেনেহলে প্ৰথমতে সোৱা 3 আছে 3 টো ৰাখিলো তাৰ পিছত 3 লগত x পূৰণ হৈ আছে তেনেহলে x ৰ ভ্যালু গুটেইখিনি পূৰণ হ'ব তেনেহলে আমি গুটেইখিনি পূৰণ কৰিবলৈ হলে ব্ৰেকেটত ৰাখিব লাগিব 19 - 7y / 5 তাৰ পিছত আছে +2y তাৰ পিছত ইকুৱেলত আছে কিমান 7 এতিয়া ছাত্ৰছাত্ৰীসকল 3 টো ইয়াৰ লগত পূৰণ হৈ আছে পূৰণ কৰিব লাগিব তেনেহলে মই পূৰণটো কৰি আছো সোৱা 3 19 গুণ কিমান হয় তোমালোকে পূৰণ কৰি চাবা 57 হয় তাৰ পিছতে প্লাসে মাইনাসে মাইনাস 3 7 গুণ 21 হ'ব লগতে y আছে y আৰু তলতে আছে 5 লিখিলো তাৰ পিছত বাহিৰত আছে +2y আৰু ইকুৱেলত আছে কিমান 7 এতিয়া সোৱা আমি এলসিএম লব লাগিব লসাগু লব লাগিব কাৰণ এটা ভগ্নাংশ টানটো ভগ্নাংশত নহয় এটা ভগ্নাংশ টানিব লাগিব তেনেহলে ছাত্ৰছাত্ৰীসকল মই লসাগু লৈ আছো সো ইয়াৰ তলত 5 আছে আৰু ইয়াৰ তলত একো নাই মানে 1 আছে 5 আৰু 1 ৰ লসাগু কিমান হ'ব 5 এই হ'ব এতিয়া 5 5ত একবাৰ যায় 1 গৈ এই 5 ৰ ওপৰত যিমানখিনি আছে সবৰ লগত পূৰণ হ'ব আৰু 1 পূৰণ হলে যেনেকুৱা আছে তেনেকুৱাই হ'ব 57 - 21y তাৰ পিছতে প্লাস আছে প্লাস দিলু ইয়াৰ তলত একো নাই মানে মই 1 কৈছিলো 1 5ত 5 বাৰ যাব আৰু এই 5 টো গৈ 1 ৰ ওপৰত 2y লগত পূৰণ হলে 5 * 2 = 10y হৈ যাব আৰু ইকুৱেলত আছে কিমান 7 এতিয়া সো আমি ক্ৰস পূৰণ কৰিব লাগিব সো ক্ৰস পূৰণ কেনেকুৱা তল ওপৰৰ লগত পূৰণ হ'ব ওপৰ তলৰ লগত তেনেহলে ইয়াৰ তলত একো নাই মানে 1 এইখিনিৰ লগত পূৰণ হলে যেনেকুৱা আছে তেনেকুৱা হ'ব 57 ৰ 57 - 21y + 10y আৰু সোৱা
মই কৈছিলোঁ তল ওপৰৰ লগত বা ওপৰ তলৰ লগত মানে এনেকুৱা হয় ওপৰ তলৰ লগত তল ওপৰৰ লগত কৰি লৈছোঁ এতিয়া ওপৰ তলৰ লগত 5 দি 7 পূৰণ কৰিম কৰি সেই চাইডত বহুৱাম 5 7 গুণ 35 হৈ যাব এতিয়া সো আমি ক্যালকুলেট কৰিম সংখ্যা কিটা এক সাইড কৰি লম আৰু y কিটা হিসাব কৰি প্লাই এটা সাইডত লিখি লম ইয়াতে সো মাইনাসৰ y বেছি আছে আনসার মাইনাসৰ হ'ব আৰু 21টা y ৰ পৰা 10টা y গলে 11টা y থাকি যাব আৰু ইকুৱেল সেই সাইডত সো 35 অলৰেডি আছে আৰু এই সাইডৰ পৰা সো প্লাসৰ 57 টু সেই সাইডত নিলে -57 হৈ যাব এতিয়া সো আমি সেই সাইডটো ক্যালকুলেট কৰিম গতিকে এটো সাইড -11y যেনেকুৱা আছে তেনেকুৱা ৰাখি দিও ইয়াতে দুটা সংখ্যা আছে ক্যালকুলেট কৰি এটা বনাইলো সো ইয়াতে মাইনাসৰ সংখ্যা বেছি আছে গতিকে মাইনাসৰ ৰাখিলো এতিয়া 57 ৰ পৰা 35 গলে কিমান হ'ব সো 7 ৰ পৰা 5 গলে 2 হ'ব আৰু 5 ৰ পৰা 3 গলেও 2 হ'ব এতিয়া সো ছাত্ৰছাত্ৰীসকল দুই সাইডে মই মাইনাস মাইনাস পাই কাটি দিছো আমাৰ লাগে y ৰ ভ্যালু y টো ৰাখো আৰু সেই সাইডত আছে অলৰেডি 22 আৰু y লগত যেটো 11 পূৰণ হৈ আছিল সেই সাইডত গলে হৰণ হৈ যাব এতিয়া সো 11 22ত কেইবাৰ যাব দুবাৰ যাব তেনলে y ইকুৱেল কিমান ওলাল ছাত্ৰছাত্ৰীসকল 2 এতিয়া সো মই কৈছিলো সমীকৰণ 3 টো নাম দিউতে y ৰ ভ্যালু মই যেতিয়া পাই যাম তেতিয়া মই সমীকৰণ 3 ত y ঠাইত আনি y ৰ ভ্যালু বহুৱাম তেতিয়া আমি ক্যালকুলেট কৰি প্লাই x ৰ ভ্যালু পাই যাম তেনলে এতিয়া আমাৰ x ৰ ভ্যালু লাগে গতিকে y ৰ মানটো সমীকৰণ 3 ত y ঠাইত বহুৱাই দিলে আমাৰ x আহি যাব তেনলে ইয়াতে বাৰ লিখু যে y ৰ মানটো সমীকৰণ 3 ত বহুৱাই পাও সো ছাত্ৰছাত্ৰীসকল লিখি লৈছো y ৰ মান সমীকৰণ 3 ত বহুৱাই পাও এতিয়া সমীকৰণ 3 টো সো কি আছে x = 19 - 7y / 5 তেনলে এই সমীকৰণ 3 টো ইয়াতে নি বহুৱাই আছো আৰু এটোত আমি y ৰ মানটো বহুৱাই দিম x = 19 - 7y / 5 19 - 7y / 5 এতিয়া সো ইয়াতে আমি y ঠাইত এই y ৰ যেটো মানটো ওলাইছে এটো বহুৱাই দিলে আমাৰ x আহি যাব x ৰ ভ্যালু লাগে x টো যেনেকুৱা আছে তেনেকুৱা ৰাখিছো ইকুৱেল হেপাৰত সো 19 আছে 19 ৰাখিলো তাৰ পিছত -7y 7 ৰ 7 টো বহুৱাইছো আৰু y ঠাইত y ৰ মান বহুৱাম সো 7 আৰু y পূৰণ হৈ আছে গতিকে পূৰণ চিন দিলো আৰু y ৰ ভ্যালু কিমান 2 তেনলে y ঠাইত 2 বহুৱাই দিছো আৰু তলতে আছে কিমান 5 এতিয়া সো x ৰাখি দিলো আৰু 19 ৰ 19 টো লিখিলো ইয়াতে পূৰণটো ক্যালকুলেট কৰিলো -7 দুগুণ 14 হৈ যাব তলতে আছে কিমান 5 এতিয়া সো x লাগে x টো ৰাখিলো 19 ৰ পৰা 14 গলে ওপৰতো থাকিব 5 আৰু তলতো আছে 5 এতিয়া 5 দি 5ত কাটিলে একবাৰ যাব তেনলে ছাত্ৰছাত্ৰীসকল x ওলাই গৈছে 1 সো আগতে y টো ওলাই গৈছিল এতিয়া x ওলাই গৈছে 1 এতিয়া x y ওলাই গৈছে মানে সমীকৰণজোৰৰ সমাধান হৈ গৈছে আৰু ছাত্ৰছাত্ৰীসকল এইটো হৈছে প্ৰতিস্থাপন পদ্ধতিত সমীকৰণজোৰৰ সমাধান এতিয়া হা কোৱেশ্চনে দিয়া সমীকৰণজোৰ আকৌ আমি সমাধান কৰো এবাৰ বজ্ৰগুণন পদ্ধতিত সমাধান কৰিম এতিয়া ছাত্ৰছাত্ৰীসকল মই বজ্ৰগুণন পদ্ধতিতে এই সমীকৰণজোৰক ইয়াতে সমাধান কৰি আছো গতিকে মই ওপৰত লিখি লৈছো বজ্ৰগুণন পদ্ধতিত আৰু সমীকৰণ দুইটাক ইয়াতে লিখি লৈছো এতিয়া ছাত্ৰছাত্ৰীসকল বজ্ৰগুণন পদ্ধতিত সমাধান কৰিবলৈ হলে আমাৰ a1 b1 c1 a2 b2 c2 লাগে তেনলে প্ৰথমতে আমি এই সমীকৰণজোৰৰ পৰা এইবোৰ উলাই লও তেনলে এইবোৰ উলাবলৈ ছাত্ৰছাত্ৰীসকল আমি জানিব লাগিব যে ৰৈখিক সমীকৰণৰ আৰ্হিটো কেনেকুৱা তেনলে মই ইয়াতে লিখাই দি আছো সোৱা ৰৈখিক সমীকৰণৰ আৰ্হিটো এনেকুৱা থাকে যে ax + by + c = 0 এতিয়া এই ৰৈখিক সমীকৰণ দুটাক ইয়াৰ আৰ্হিৰ লগত কম্পেয়াৰ কৰি প্লাই আমি প্ৰথম সমীকৰণৰ পৰা a1 b1 c1 দ্বিতীয় সমীকৰণৰ পৰা a2 b2 c2 উলাই লম সোৱা কেনেকুৱা x ৰ লগত a থাকে তেনলে প্ৰথম সমীকৰণত সোৱা x ৰ লগত 5 আছে যেতিয়া a1 হৈছে 5 আৰু দ্বিতীয় সমীকৰণত সোৱা x ৰ লগত 3 আছে যেতিয়া a2 হৈছে 3 তাৰ পিছত সোৱা y ৰ লগত b থাকে তেনলে প্ৰথম সমীকৰণত y ৰ লগত 7 আছে যেতিয়া b1 হৈছে 7 আৰু দ্বিতীয় সমীকৰণত সোৱা y ৰ লগত 2 আছে যেতিয়া b2 হৈছে 2 আৰু তাৰ পিছত সোৱা c অকলে থাকে আৰু লেফটত থাকে তেনলে সোৱা ইয়াতে প্ৰথম সমীকৰণত অকলে 19 আছে মানে c ৰ ভ্যালু 19 আৰু এটুক লেফটত আনিলে -19 হৈ যাব মানে c1 হৈছে -19 আৰু তাৰ পিছত সোৱা দ্বিতীয় সমীকৰণত অকলে 7 আছে আৰু এটুক লেফটত আনি ললে -7 হৈ যাব তেনলে c2 হৈ যাব -7 এতিয়া ছাত্ৰছাত্ৰীসকল আমি বজ্ৰগুণন পদ্ধতিৰ সূত্ৰ যেতিয়া পাতিম তেতিয়া এইখিনি ভ্যালু ইউজ কৰিম এতিয়া মই বজ্ৰগুণন পদ্ধতিৰ সূত্ৰ পাতিব লাগিব আৰু সূত্ৰটো মই তোমালোকক ইয়াতে গঠন কৰাও শিকাম আৰু নহলে মুখস্থ কৰিব পাৰিবা এতিয়া সব বজ্ৰগুণন পদ্ধতিত এনেকুৱা তিনিটা লাইন ল'ব লাগে আৰু মাজে মাজে এনেকুৱা ইকুৱেল সোমাই যাব লাগে আৰু সব ওপৰতে এই সমীকৰণত যেটো উলাবলৈ কব এইখিনি আমি লিখিব লাগে যেনেকুৱা এই সমীকৰণ দুইটাত আমি x আৰু y ৰ ভ্যালু উলাব লাগিব গতিকে x আৰু y লিখিব লাগিব আৰু লাষ্টতে 1 এটোটো কমন ছাত্ৰছাত্ৰীসকল
সমীকৰণত আমাৰ যি এলফাবেট দিয়া থাকিব সেই দুটা বহুৱাম আৰু লগতে 1 বহুৱাম এতিয়া চোৱা x y আৰু 1 ৰ তলত কি বহুৱাম এটো মই ইয়াতে গঠন কৰি আছো চোৱা প্ৰথমতে এই x y আৰু 1 ইয়াতে লিখি লম x y আৰু 1 মই ইয়াতে গঠন কৰি আছো চোৱা এতিয়া চোৱা স্টাৰ্ট কৰিবা তোমালোকে x ৰ সম্মুখৰ পৰা আৰু প্ৰথমতে দিবা b1 আৰু তলতে b2 b ৰ পিছত আহে c c1 c2 এতিয়া চোৱা a b c c ৰ পিছত d টো নাহে গতিকে c ৰ পিছত আকৌ a আহিব a1 a2 মানে তাৰ পিছত a ৰ পিছত কি আহে b b1 b2 এনেকুৱা সাট্ৰাটিকল গঠন কৰি লবা আকৌ চাই লোৱা b ৰ পৰা স্টাৰ্ট কৰিবা b ৰ পিছত c c ৰ পিছত তো d নাই গতিকে আকৌ a আহি যাব a ৰ পিছত তো b আহে b এনেকুৱা তাৰ পিছতে লিখিবা কেনেকুৱা x ৰ তলত চোৱা ওপৰৰ পৰা তললৈ তলৰ পৰা ওপৰলৈ আকৌ ইয়াতে ওপৰৰ পৰা তললৈ তলৰ পৰা ওপৰলৈ ইয়াতো এনেকুৱা ওপৰৰ পৰা তললৈ তলৰ পৰা ওপৰলৈ এনেকুৱা এতিয়া চোৱা x ৰ তলত যিখিনি আছে এইখিনি x ৰ তলত নি বহুৱাম y ৰ তলৰখিনি y ৰ তলত আৰু 1 ৰ তলৰখিনি 1 ৰ তলত চোৱা কেনেকুৱা x ৰ তলত প্ৰথমতে আছে b1 ৰ পৰা c2 তেনহলে ইয়াতে লিখিম আমি b1 c2 তাৰ পিছত সূত্ৰৰ মাইনাস আৰু b2 ৰ পৰা c1 লৈ আছে তেনহলে b2 c1 লিখিম এতিয়া y ৰ তলত চোৱা c1 ৰ পৰা a2 লৈ আছে প্ৰথমতে c1 a2 লিখিম তাৰ পিছত সূত্ৰৰ মাইনাস তাৰ পিছত c2 ৰ পৰা a1 লৈ আছে তেনহলে ইয়াতে আমি লিখিম c2 a1 তাৰ পিছত 1 ৰ তলত চোৱা a1 ৰ পৰা b2 লৈ আছে তেনহলে ইয়াতে লিখিম a1 b2 তাৰ পিছত সূত্ৰৰ মাইনাস তাৰ পিছত a2 ৰ পৰা b1 লৈ আছে তেনহলে ইয়াতে লিখিম a2 b1 এটা সাট্ৰাটিকল তোমালোকে এনেকুৱা গঠনো কৰিব পাৰা বা মুখস্থও কৰিব পাৰা যেনেকুৱা তোমালোকৰ সুবিধা হয় কৰিবা এতিয়া আমি চোৱা উলাই লৈছিলো ইয়াতে আৰু মই কৈছিলো এইখিনি ভ্যালু আমি এই বজ্ৰগণন পদ্ধতিৰ সূত্ৰত ব্যৱহাৰ কৰিম এতিয়া মই চাই সূত্ৰটো ফিল কৰি দিম আমাৰ আনসাৰটো কৰাত সুবিধা হৈ যাব চোৱা কেনেকুৱা ওপৰতে x আছে x দিলো তলতে চোৱা প্ৰথমতে b1 কিমান 7 তেনহলে b1 ৰ ভ্যালু 7 লিখিলো পূৰণ হৈ আছে c2 তেনহলে পূৰণ চিন দিলো c2 কিমান -7 তেনহলে ব্ৰেকেটত ৰাখি আছো -7 গতিকে তাৰ পিছত সূত্ৰৰ মাইনাস b2 কিমান চোৱা b2 হৈছে 2 b2 ৰ ভ্যালু 2 ইনটু c1 কিমান চোৱা c1 হৈছে -19 মাইনাস গতিকে মই ব্ৰেকেটত ৰাখি আছো তাৰ পিছতে আছে ইকুৱেল ওপৰত আছে y দিলো তলত আছে c1 ৰ ভ্যালু -19 -19 দিলো লগত পূৰণ হৈ আছে a2 ৰ ভ্যালু কিমান 3 দিলো তাৰ পিছত সূত্ৰৰ মাইনাস c2 চোৱা কিমান c2 হৈছে -7 সো সম্মুখত আৰু এটা মাইনাস আছে গতিকে -7 টুক মই ব্ৰেকেটত ৰাখি আছো লগত পূৰণ হৈ আছে a1 কিমান চোৱা a1 হৈছে 5 এতিয়া y ৰ তলৰখিনি ফিল কৰি লৈছো এতিয়া চোৱা 1 ৰ তলৰখিনি প্ৰথমতে আছে a1 কিমান 5 দিলো তাৰ পিছত লগত পূৰণ হৈ আছে b2 কিমান চোৱা b2 হৈছে 2 তাৰ পিছত সূত্ৰৰ মাইনাস a2 সো ইয়াতে a2 ৰ ভ্যালু আছে কিমান 3 তেনহলে 3 দিলো লগত পূৰণ হৈ আছে b1 কিমান সাট্ৰাটিকল 7 তেনহলে দিলো এতিয়া চোৱা সূত্ৰকেইটা মই ফিল কৰি লৈছো এতিয়া মই এইখিনি ক্যালকুলেট কৰি দিম আৰু x y ৰ ভ্যালু উলাই লম সো ওপৰতে x আছে x ৰাখিলো তলতে চোৱা ক্যালকুলেট কৰি আছো এটো প্লাস এটো মাইনাস প্লাসে মাইনাসে মাইনাস হ'ব আৰু 7 গুণ 49 হৈ যাব তাৰ পিছত চোৱা এই দুটা পূৰণ কৰিম আগতে চিন পূৰণ কৰো মাইনাসে প্লাস হৈ যাব আৰু 2 19 গুণ কিমান হ'ব 2 19 গুণ 38 হৈ যাব তাৰ পিছত চোৱা ইকুৱেল আছে ইকুৱেল দিলো আৰু ওপৰত y আছে y ৰাখিলো আৰু ইয়াতে সব মাইনাস প্লাস মাইনাস হ'ব 3 19 গুণ কিমান হ'ব 57 হৈ যাব তাৰ পিছত সাট্ৰাটিকল ইয়াতে মাইনাসে প্লাস হৈ যাব আৰু 7 5 গুণ 35 হৈ যাব এইটো প্লাসৰ যে সেই কাৰণে প্লাসই হৈছে 35 ইয়াতে যে মাইনাসে প্লাস হৈ গৈছে আকৌ এইটো প্লাস প্লাস হৈ গৈছে তাৰ পিছত ইকুৱেল ওপৰত 1 আছে আৰু 5 দুগুণ কিমান 10 হৈ যাব দুইটা প্লাসৰ 5 দুগুণ 10 হৈ যাব দুইটা প্লাসৰ আনসাৰ প্লাসৰেই হ'ব তাৰ পিছত চোৱা মাইনাসে প্লাসে মাইনাস হ'ব 3 7 গুণ 21 হৈ যাব এতিয়া সম্পূৰ্ণৰ ক্যালকুলেট কৰি লৈছো এতিয়া আমি প্লাস মাইনাসৰ ক্যালকুলেট খিনি কৰিম ওপৰৰ x ৰাখিলো এতিয়া চোৱা ইয়াতে মাইনাসৰ সংখ্যা ডাঙৰ আনসাৰ মাইনাসৰ হ'ব আৰু 49 ৰ পৰা 38 গলে কিমান হ'ব 9 ৰ পৰা 8 গলে 1 থাকিব আৰু 4 ৰ পৰা 3 গলে 1 থাকিব তাৰ পিছত ইকুৱেলত চোৱা ওপৰত y আছে y ৰাখিলো ইয়াতে চোৱা মাইনাসৰ সংখ্যা বেছি আনসাৰ মাইনাসৰ হ'ব আৰু 57 ৰ পৰা 35 গলে কিমান হ'ব চোৱা 7 ৰ পৰা 5 গলে 2 আৰু 5 ৰ পৰা 3 গলে 2 থাকিব ইকুৱেলত চোৱা ওপৰত 1 আছে 1 ইয়াতো চোৱা মাইনাসৰ সংখ্যা বেছি আনসাৰ মাইনাসৰ হ'ব আৰু 21 ৰ পৰা 10 গলে 11 থাকিব এতিয়া সাট্ৰাটিকল আমি এই x কো 1 থকাটোৰ ইকুৱেলত আৰু y কো 1 থকাটোৰ ইকুৱেলত ৰাখি প্লাই x y উলাই লম
সো তিনিটা ইকুৱেল আছে যিকোনো এটাক যিকোনো এটাৰ ইকুৱেলত ৰাখিব পাৰিম কিন্তু আমি এক্স ৱাই যদি ইকুৱেলত ৰাখোঁ পাৰিম ৰাখিব কিন্তু এক্স নে ৱাই ওলাম এটাই ওলাব নোৱাৰিম গতিকে আমি এক্সকো ওৱানৰ ইকুৱেলত ৰাখি দিলে এক্স ওলাই যাব আৰু ৱাইকো ওৱানৰ ইকুৱেলত ৰাখি দিলে ৱাই ওলাই যাব আৰু বজ্ৰগণন পদ্ধতি এনেকুৱাই কৰা হয় তেনেহ'লে প্ৰথমতে মই এক্স আৰু ওৱানটো ইকুৱেলত ৰাখি পেলাই কৰি আছোঁ চোৱা এক্স টকাটো আছে এক্স বাই -11 আৰু ইকুৱেলত ৰাখিম কি ওৱান টকাটো আছে 1 বাই -11 এতিয়া চোৱা তলতে দুইটাৰ -11 কাটি যাব তেনেহ'লে এক্স ইকুৱেল কিমান ওলাই গৈছে 1 তাৰপিছতে এতিয়া ৱাই টকাটোক 1 টকাটোৰ ইকুৱেলত ৰাখি পেলাই ৱাই ওলাই ল'ম চোৱা ৱাই টকাটো আছে ৱাই বাই -22 আৰু ইকুৱেলত ৰাখিম আমি 1 বাই -11 এতিয়া চোৱা এইটো আমি ক্ৰছ পূৰণ কৰিব লাগিব -11 ৱাই পূৰণ কৰিলে -11 ৱাই হৈ যাব চোৱা ছাত্ৰ ছাত্ৰীসকল ক্ৰছ পূৰণ কেনেকুৱা কৰা হয় তল ওপৰৰ লগত তেনেহ'লে এইটো দি এইটো পূৰণ কৰি এইটো পাইছোঁ আৰু ইকুৱেলৰ সেই পাৰত এই দুটা পূৰণ কৰি লিখিম -22 এক গুণ -22 হৈ যাব দুই চাইডে মাইনাছ পাই কাটি দিলোঁ আমাৰ লাগে ৱাইৰ ভেলু ৱাইটো ৰাখিলোঁ আৰু সেই চাইডত আছে 22 আৰু ৱাইৰ লগত যিটো 11 পূৰণ হৈ আছিল সেই চাইডত গ'লে এইটো হৰণ হৈ যাব এতিয়া আমি জানো যে 11 22ত কেইবাৰ যায় দুবাৰ যায় কাৰণ 11 দুগুণ 22 হয় এতিয়া ছাত্ৰ ছাত্ৰীসকল ৱাই ইকুৱেল 2 ওলাই গৈছে সো ছাত্ৰ ছাত্ৰীসকল বজ্ৰগণন পদ্ধতিটো সমাধান কৰা কমপ্লিট হৈ গৈছে প্ৰতিস্থাপন পদ্ধতিত যিটো আনসাৰ ওলাইছিল এক্সৰ ভেলু 1 আৰু ৱাইৰ ভেলু 2 সেম আনসাৰ ইয়াতো ওলাইছে মানে এই সমীকৰণজোৰৰ সমাধানবোৰ শুদ্ধ হৈছে এতিয়া আশা কৰোঁ ছাত্ৰ ছাত্ৰীসকল দুইটা পদ্ধতি তোমালোকে ভালদৰে বুজিব পাৰিছা ভিডিঅ'টোত থকা আৰু যদি বুজাত কোনো ধৰণৰ অসুবিধা হয় মোক কমেণ্টত জনাবা ভিডিঅ'টো ভাল লাগিলে লাইক এণ্ড শ্বেয়াৰ কৰিবা চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা থেংক ইউ